हेलो दोस्ती आज जाऊँ बोला अलग फुरी आहूँ और तुम्हारे ब्लॉग्स देखाऊँ मंदिर एटाও देखाम तुम्हारे आज बोला देखिसा तुम्हारे এখন স্টেট বেংক হয় ইয়াতে বেংকৰ কাম কৰা এখন বেংক হয় আমাৰ ঢিং বেংক গতিকে আমি এটা মন্দিৰ চাবলৈ যাম গতিকে মন্দিৰটো পাম এতিয়া জাষ্ট बोला আমি গৈ থাকোঁ what's left and on we'll go through the wastelands through the highways এখন বিল টলি বিল বুলি কোৱা হয় আৰু আমি ফাইনালি আহি পাইছোহি জগন্নাথ শ্ৰী জগন্নাথ মন্দিৰ পাই গৈছোহি আমি তোমালোকক এতিয়া জগন্নাথ মন্দিৰ আৰু ভিউ দেখাবলৈ ট্ৰাই কৰিছোঁ তোমালোকে চোৱাচোন কেনেকুৱা পোৱা এয়া কিছুমান মূৰ্তি সজাই থোৱা আছে তোমালোকক দেখাইছোঁ ভগৱানৰ কিছু মূৰ্তি তোমাৰ আৰু এইটো হৈছে মন্দিৰ এই মন্দিৰটোৰ ওচৰলৈ যাম দেখিছা তোমালোকে এইটো শ্ৰী জগন্নাথ মন্দিৰ তোমালোকক দেখাইছোঁ ঢিঙতে হয় এইটো আৰু ইয়াৰ এখন পাৰ্ক এতিয়া ফ্ৰেণ্ডছ আমি উভতিছোঁ আৰু উভতাৰ পথত তোমালোকক কওঁ যে আমি ভিতৰৰ ভিউখিনি ভালদৰে দেখাব নোৱাৰিলোঁ কাৰণ অলপ কিবা নাম হৈ আছিলে গতিকে আমি দেখাব নোৱাৰিলোঁ কেনেকুৱা পাইছা ফ্ৰেণ্ডছ ভিডিঅ'বোৰ ক'বা তোমালোকে কমেণ্ট কৰিবা আজি কেনেকুৱা পাইছা ভিডিঅ'টো আৰু এতিয়া দেখিবলৈ পাইছা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি যদি ভিডিঅ'টো ভাল লাগিল ফ্ৰেণ্ডছ লাইক এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা